হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে। আজি বহুত দিনৰ মূৰত অন্য এটা মিনি ব্লগলৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু সকলোৰে ভালেই চাগে আপোনালোকৰ। আৰু চাওকচোন, ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। চ' আমাৰ কলম কৰা হৈছে ফুল গছবোৰ, মানে বহুত হাবি হৈ গৈছে আৰু বৰষুণৰ কাৰণে এইকেইদিন চাফা কৰিবও পৰা নাই। বৰষুণ পৰিলে বেছিকৈ উঠে, ডালেই হওক, পাতেই হওক, বনেই হওক, বহুত কিবা কিবি আৰু হাবি হৈ গৈছিলে। এতিয়া বৰষুণ এইকেইদিন কমি গৈছে কাৰণে একদম কলম কৰি দিছে আৰু চাফা কৰি দিছে আমাৰ এওঁ। তাৰপিছত আপোনালোকৰ এনেকৈ বাগিচাত ধুনীয়াকৈ ফুল ফুলেনে? আৰু ফুল ফুলাৰ পাছত কিছুমান ডাল অংশ বাঢ়ি আহে, দেখিবলৈ বহুত বেয়া লাগে হয়নে? আৰু আপোনালোকে ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, বাই বাই।